উঠি কিনে এতিয়া বৰ্তমান নামো। বহুত ধুনীয়া লাগিল কিন্তু এক্সপিৰিয়েঞ্চ, প্ৰথমবাৰ এক্সপিৰিয়েঞ্চ কৰিলোঁ। হেল্ল' গাইজ, ৱেলকাম টু মাই চেনেল। মই বোলো আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি এতিয়া বৰ্তমান মই আছোঁ ব্ৰহ্মপুত্ৰৰ পৰা কাৰ্নিভেল ফেষ্টিভেল চাবৰ কাৰণে। বহুত দিনৰ পৰা ভাবি আছিলোঁ যাম বুলি কিনে চাবৰ কাৰণে। তো আজি চাবৰ কাৰণে চাম মানে এতিয়া। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকক টিকেট কাউণ্টাৰত যাই আছোঁ টিকেট কাটিবৰ কাৰণে। তাৰ টিকেটৰ কি দাম? টিকেটৰ কিমান দাম দাদা? 200 টকা। কাৰ্নিভেল যাব না? পইচা দিব লাগিব নেকি তাতে? এক্টিভিটি কৰিলে তাতে টিকেট ল'ব লাগিব। এই 200 টকাত একো নাপাম তাৰমানে? এই 200 টকা এন্ট্ৰি আৰু ট্ৰেন্সপৰ্টেশ্যন। দুটা তো টিকেট ল'লোঁ দুটা। ওপৰত যাওঁ চিলিঙৰ ফালে, ওপৰত যাই কিনে চাওঁ। তলতো উঠিব পৰা যায়। ওপৰত উঠি কিনে আহিলোঁ। এইফালে আছে এই ওপৰত মানুহ পূৰা চেল্ফি উঠাত ব্যস্ত। আমিও বাৰু চেল্ফি উঠিলোঁ দুই এটা। এইফালে আছে বাহিৰৰ ফালে। বহুত ধুনীয়া লগা হৈছে, একদম পূৰা পতি ফাটা ৰ'দ দিছে। তো এতিয়া টাইম হৈছে আপোনাৰ কিমান হৈছে? 2:13। তো 2:30 বজাত যাব আৰু। নামি কিনে আপোনালোকক দেখাই আছোঁ কি কি আছে ইয়াতে। গোটেইখন এক্সপ্ল'ৰ কৰিম আজি, ক'ত কি দেখাব ক'ত কি দেখা নাপাওঁ। নামি কিনে যাম ফেৰীখন চাইড লগোৱাৰ পিছত। নামৰ মানুহ খুন্দা পুৰা বাঁহৰ গেট দি দিছে। ভিতৰ ফালে সোমাই কিনে আহিলোঁ। এতিয়া ইয়াত ভিতৰত কি আছে মানে কি এক্টিভিটি কৰিব পাৰে গোটেইখিনি চাম। ইয়াতে এইবিলাক পূৰা এইটো কিবা ডেড বডি আনাৰস পৰি আছে। ফটো উঠিবৰ কাৰণে বহুত কিবা কিবি জেগা আছে, কিন্তু কথাটো হ'ল যে ফটো উঠবা চাওঁ কি ফটো উঠিব পাৰোঁ। তো ফটো উঠাৰ আগতে কিবা এটা খাই লওঁ। একো খাই কিনে অহা নাই, আগতে কিবা এটা খাই লওঁ। খাই উঠাৰ পাছতে বাকীখিনি গোটেইখিনি এক্সপ্ল'ৰ কৰি কিনে দেখাম। তো ভাল লাগছে আহি কিনে, পৰিৱেশটো বহুত ভাল লাগছে। কিন্তু কথাটো হ'ল যে বহুতেই ঢিলা, আৰু ঢিলা হ'লে মেইন কথা ইয়াতে হেৰি পাৰি থৈ দিছে, ৰেড কাৰ্পেট পাৰি থৈ দিয়া আছে। ইয়াতে কি এক্টিভিটি কৰিব পাৰি চাম এতিয়া যাই কিনে। তো এইফালে আছে ষ্টেজ এটা, কিবা কিবি প্ৰগ্ৰেম হৈ চাগে, কিন্তু এতিয়া বৰ্তমান একো প্ৰগ্ৰেম নাই। এই চাইডে এইটো এণ্ট্ৰি গেট, সেইফালৰ পৰা ঘূৰি এনেকৈ এইফালে দি আহিলোঁ। তো কিবা এটা খাই লওঁ, আগতে ক'ত কি খাব পাৰে আগতে যাই লওঁ। পূৰা বালি দি খোজকাঢ়ি আহি আছোঁ। এয়া গোটেই বালি আছে, ৰাস্তাবিলাকত আছে, ৰাস্তাৰ ফালে আছে ৰেড কাৰ্পেট পাৰি দিয়ে, কিন্তু এইফালে ৰেড কাৰ্পেট পাৰা নাই। এতিয়া আমি খাবৰ কাৰণে যাই আছোঁ পপুলাৰ ফাষ্ট ফুড কৰ্ণাৰ। কি খাব পাওঁ? এইবিলাক কিবা টঙি ঘৰ বান্ধি কিনে থৈ দিছে, কি পাওঁ ফটো উঠিবৰ কাৰণে চাগে। তো আগতে কিবা এটা খাই লওঁ। ঘূৰি লাষ্ট ডিচিশ্যন এইটোৱে পালোঁ যে চাওমিন ল'লোঁ, চিকেন চাওমিন, এটা ষ্টিং এটা মিৰিণ্ডা, তাৰপিছত এটা হৈছে বাটাৰ মছলা ধোচা। এই দুটাকে খাই দিম আৰু উপায় নাই, বহুত ভোক লাগছে। কৰি কিনে এতিয়া এক্টিভিটি জোনৰ ফালে যাওঁ আছোঁ, কি পাওঁ তাতে। 5টা বজাত বোলে এক্টিভিটি জোন বন্ধ হৈ যাব। এইফালে গেট ক'ত আছে? এইফালে আছে। কি আছে?
ৰচিদি পাৰ হোৱা এইটো আছে পুলিচৰ ইণ্টাৰভিউ দিলি যে যায় যে ডিফেন্সৰ ইণ্টাৰভিউত ৰচিদি পাৰ হোৱা এইফালে এইটো আছে চব দেখো কিবা পুলিচৰ এক্টিভিটি লৈ আহিছে এইটো এটা এইফালে টায়াৰৰ ওপৰতে যাবা এইফালে এই এটিভি চলাই আছে পেৰাচিলিং কৰা আছে কিন্তু কথাটো হৈছে 800 টকা টিকেট পেৰাচিলিঙৰ টিকেটটো একবাৰ দেখাই দিওঁ পেৰাচিলিং 800 টকা এই বা ওপৰ ফালে উঠি তলৰ পৰা ওপৰ ফালে উঠি কিনে এই জিপ লাইন 200 টকা টিকেট ইফালে উঠি ইফালে এনেকৈ পাৰ হ'ব লাগে এই জিপ লাইনতে তাৰ পৰা উঠি কিনে এই ইয়ালৈকে আহে সুন্দৰ সানসেট হৈ আছে ইফালে এইফালে ৱাটাৰ এক্টিভিটি চলি আছে এইফালে চিল মাৰা জেগা গোৱাৰ নিচিনা এবাৰ ইফালে যাওঁ ৱাটাৰ এক্টিভিটি কি আছে এই মালটো ভাল লাগছে চিল মাৰা জেগা এই আগৰ ফালেও কিবা কিবি আছে কিন্তু বহুত দূৰ যাব লাগিব না খোজকাঢ়ি এই বালিত খোজকাঢ়াই অসুবিধা বহুত কষ্ট লাগে এই বালিত খোজকাঢ়ি ভৰি অৱস্থা দেখা নাই বৰষুণত বা অহা মানুহ ভৰি হান হ'ল এয়াৰ ৰাইফল 100 টকা এয়াৰ ৰাইফল এইফালে আছে ধনুকাৰ এইফালে এয়াৰ ৰাইফল চলি আছে এই বটলকেইটাত লগাব লাগিব এই বটলকেইটাত আৰু এইফালে ধনুকাৰ যিটো আছে ধনুকাৰটো ইয়াতে লাগিব লাগিব এয়াৰ ৰাইফলটো এই এখন কাঁহী মাৰি থৈ দিছে ইয়াত কাঁহী আৰু বটল তো এক্টিভিটি কৰিম বুলি কিনে ভাবি আছোঁ কিন্তু কথাটো হ'ল যে 5টা বজাত এক্টিভিটি পূৰা বন্ধ হ'ব 4টা 7 হ'ল আৰু মানুহৰ লাইন চা এই মানুহ পূৰা লাইন পাতি আছে তো এক্টিভিটি কৰিবৰ কাৰণে যাই আছোঁ কি এক্টিভিটি কৰিব পাৰোঁ এতিয়া পিছফালে পূৰা এক্টিভিটি চলি আছে Oh wow. পুৰা গোৱাৰ ফিলিং আহি আছে গোৱা গোৱা তো ৱাটাৰ এক্টিভিটিত কিমান দাম চলি আছে একবাৰ সুধি কিনে চাওঁ আছোঁ 500ৰ পৰা 800ৰ ভিতৰত হ'বই দাম তো সুধি কিনে চাওঁ একবাৰ ৱাটাৰ এক্টিভিটিৰ প্ৰাইচ কিমান চিংগলটো আৰু দুটা থাকাটো আৰু দুটা থাকাটো দাদা পাৰ পাৰ্চন 300 তাতে স্পীড বোটৰ টিকেট কাটিলোঁ পইচা দি দিছোঁ অলৰেডি দুটা কাটিলোঁ 300 টকা 600 টকা এতিয়া যাম আমাৰখন এইখন আগত আছে এইখন আহি আছে সেইখন অহাৰ পিছত যাম ব'লা এতিয়া সোমাই কিনে যাওঁ সোমাই কিনে আহিলোঁ এই দুটা টিকেট লৈছোঁ দুটা টিকেট লৈ আমি কিনে যাম এতিয়া এইফালে বটিং কৰিবৰ কাৰণে ৱাটাৰ এক্টিভিটি লাইফ জেকেট পিন্ধি কিনে ল'লোঁ আমাৰ বহুত অহা নাই বৰ্তমানলৈকে
বাহ ও মা কিন্তু মেইন কথা হৈছে আমাক এতিয়া ভিডিঅ' কৰা মানুহ নাই না ভিডিঅ' কৰিলে ভাল লাগিলে হয় আমাক ভিডিঅ' কৰা মানুহে নাই দুটা আহিছোঁ দুটাই একেলগে যাব লাগিব আৰু তাৰপিছত এইখনত উঠাৰ পাছত যদি বাইচাঞ্চ যদি যা মোবাইল চোবাইল পৰি যায় তেতিয়াহ'লে ৰিক্স ইহঁতে নলয় এই পেৰাগ্লাইডিং চলি আছে এইখন কিছু এটা ভাল লাগছে এইখনত উঠব মন আছিলে মোৰ এইখনত পঢ়ি কিনে ল'লোঁ ফাইনেলি কি হয় এতিয়া দেখা যাব জীৱনত প্ৰথমবাৰ উঠি কিনে চাইছোঁ ডাঙৰ যাত্ৰা বল হৰিবল্লা শেষ জীৱনত প্ৰথমবাৰ উঠিলোঁ বহুত ধুনীয়া এক্সপিৰিয়েঞ্চ লাগিল তো উঠিলোঁ উঠি কিনে এতিয়া বৰ্তমান নামো বহুত ধুনীয়া লাগিল কিন্তু এক্সপিৰিয়েঞ্চ প্ৰথমবাৰ এক্সপিৰিয়েঞ্চ কৰিলোঁ বহুত ধুনীয়া লাগিলে তো কোনোবা যদি আহিব বিচাৰে আহিব পাৰে এই কি বুলি কয় এইটো ৱাটাৰ এক্টিভিটি কৰি কিনে আহিলোঁ এতিয়া যাওঁ সেই এটিভিখন একবাৰ চলাব পাৰোঁ নেকি তাতে কি হয় একবাৰ যাই কিনে চাওঁ তো আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু কি কি কৰোঁ কি কি নকৰোঁ 5টা বজাত বন্ধ কৰিব বোলে 4:38 হ'ল তো এতিয়া যাই কিনে চাওঁ তাতে কি হয় তো চাই থাকিব তো এইবাৰ ইফালে যাই আছোঁ কি উদ্ভৱ কৰি এই তাতে বা কিবা এটা কৰি আছে কিন্তু তাতে বহুত দূৰ হৈ যায় না মানে এইবাৰ ইয়াতে যাম এই এটিভিখন চলাব পাৰোঁ নেকি এটিভি নে কি আছিলে এইখনৰ নাম নাজানো ইমান এটা ভালকৈ এটিভিয়ে হ'ব লাগে চাগে আমিতো আৰু 4 চকা গাড়ী বুলিয়ে ক'ম এইটো কি এয়া পুৰা চলি আছে অ' গাড়ী দি ঘূৰি আছে চাই তাক চা কি লটি আছে এই বাচ্চা বালিত গোটেই একেবাৰে লুতুৰি পুতুৰি হৈ আছে তো এটিভি চলাম বুলি কিনে ভাবছিলোঁ কিন্তু মেইন কথাটো হৈছে যে ইয়াতে 4:44 হ'ল 5টা বজাত বন্ধই কৰিব সেইকাৰণে এটিভি এতিয়া বন্ধ তো এটিভি চলাবৰ কাৰণে নললোঁ তো আৰু আগৰ ফালে যাম কি দেখা পাওঁ দেখা কিনে আপোনালোকক দেখাম ইফালে গোটেই একদম পুৰা ধূলা উৰি আছে তো আগৰ ফালে যাই কিনে দেখাম চাই থাকিব কাৰ্নিভেল ফেষ্টিভেল এয়া এইফালে আছে হেৰি কি বোলে ফেষ্টিভেল হৈ আছে এইফালে পিছৰ ফালে আহিলোঁ অকণমান মুতি লওঁ মুতা লাগিল তো ফেৰী ৰখি এখন ফেৰী গ'লে আকৌ এখন আহিছে এইখনতহে যাব লাগিব বাই বাই কাৰ্নিভেল ফেষ্টিভেল আকৌ আহিম অহা বছৰ
ফেষ্টিভেল চাই আহি কিনে বহুত ভাগৰ লাগিল। ভাগৰ লগাৰ পাছত অকণমান টোপনি মাৰি দিলোঁ, মানে বালিত তাতে ঘূৰি ঘূৰি কিনে একদম ভাগৰ লাগি গৈছে। ভাগৰ লগাৰ কাৰণে টোপনি মাৰি দিলোঁ। তো টোপনি মাৰি উঠি কিনে এতিয়া চাওঁ যে মই ভিডিঅ'টো মই এণ্ড নকৰোঁ। তো ভিডিঅ'টো এণ্ড কৰাৰ আগত মই কিছুমান মানে কেইটামান কথা ক'ম। মানে ফেষ্টিভেলৰ নামত যিটো এটা 200 টকা টিকেটৰ দাম ধাৰ্য কৰা হৈছে, 200 টকা হিচাপে তাত একচুৱেলি ভিতৰত চাব লগা একো নাই। তাতে বালিৰ শ্বটত গৈছি, বালিৰ শ্বটত তাতে কেইটামান খেৰৰ ঘৰ বান্ধি কিনে থৈ দিছি, তাতে আৰু যদি সেই 200 টকা খৰচ কৰি কিনে সেই বালিৰ শ্বটত যাই কিনে ফটো উঠবাহে যাব লাগে, তো তেতিয়াহ'লে যাই কিনে লাচিত ঘাটতো যাই কিনে ফটো উঠব পৰা যায়। তো মানুহবিলাকে সেইখিনি বুজি নাপায়। মানুহে ভাবছে কাৰ্নিভেল ফেষ্টিভেল পাতিছে, বহুত কিবা কিবি দেখা পাবৰ কাৰণে যাব। কিন্তু মোৰ একচুৱেলি এইটো মোৰ পাৰ্চনেল অপিনিয়ন, মই কাকো কোৱা নাই যে যাব নালাগে বুলি কিনে। কোনোবা যদি যাব ইচ্ছা কৰে যাব পাৰে, কিন্তু কথাটো হৈছে মই যাই কিনে মই একো ভাল দেখা নাপালোঁ। তাত কাৰ্নিভেল ফেষ্টিভেলত যাবি, যিটো 20 টকাৰ যিটো পানী বটলৰ দাম তাতে ল'ব 30 টকা। তাত এটা ষ্টিঙৰ দাম, যিটো ষ্টিঙৰ দাম 20 টকা, তাত ল'ব ডাবল ল'ব 40 টকা 50 টকা এনেকুৱা লৈ যায়। তো তাতে তাৰমানে একদম যাই কিনে লোটা খোৱা হৈছে। যিটো অসমৰ টুৰিজিমে যিটো যাতে কাৰ্নিভেল ফেষ্টিভেল পাতছি, তাত মানে পইচা লোটাৰ মানে ঠাণ্ডা। আমাৰ সাধাৰণ যিখিনি অসমীয়া মানুহ আছে, তাত চা ATVখন যদি চলাব যায় তাত 300 টকা দিব লাগিব। যদি পেৰাচিলিং যদি কৰিব যায় 800 টকা দিব লাগিব। যদি স্পীড বোটত যদি কৰিব যায়, যদি দুজন মানুহ উঠে 300 টকা 600 টকা দিব লাগিব। যদি ছিংগল মানুহ উঠিব বিচাৰে তেতিয়াহ'লে 500 টকা দিব লাগিব। তাত তাৰমানে গোটেই পইচাৰে খেলা, বেলেগ তেনেকুৱা একো নাই। যদি কোনোবা যদি যাব বিচাৰিছে যাব পাৰে, মই নাযাবি বুলি কিনে কোৱা নাই। কিন্তু কথাটো হৈছে মোৰ পাৰ্চনেলি যাই কিনে একো ভাল লগা নাই। বালিৰ শ্বটত যাই কিনে ফটো উঠিব পৰা যাব, অকণমান কিবা অকণমান ডেক'ৰেশ্যন কৰিছে, ঘৰ চৰ বান্ধছি, সেইখিনিয়ে। যদি কোনোবা যাব বিচাৰে যাব পাৰে, কিন্তু মই যিখিনি যাই কিনে যিটো এটা ফিল কৰিলোঁ সেইখিনি মই আপোনালোকক ক'লোঁ। তো আপোনালোকে যদি চাব বিচাৰে, জানুৱাৰীৰ পৰা আৰম্ভ হৈছে কাৰ্নিভেল ফেষ্টিভেল, ফেব্ৰুৱাৰী নহয় মাৰ্চলৈকে থাকিব কাৰ্নিভেল ফেষ্টিভেল, মানে 3 মাহৰ কাৰণে। তো আপোনালোকে যদি যাব বিচাৰে যাব পাৰে। তো যদি মোৰ ভিডিঅ'টো চাই ভাল লাগছে, যদি অকণমান হ'লেও যদি আপোনালোকৰ ভাল লাগছে, কিবা অকণমান হ'লেওতো ভাল লাগিব পাৰে না। যদি ভিডিঅ'টো চাই ভাল লাগছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় অসম।